আপোনালোকেতো পইচা দিলেহে নিউজ কৰে। মই আপোনালোকে গুৱাহাটী বাতৰি দেখাই তত নাপায়। আমাৰবোৰক সৰু সৰু জিলাবোৰক আপোনালোকে ক'ত দেখাব? গুৱাহাটীৰ সমান ইমান ফেমাছ নহয়তো, সেইকাৰণে চাগে নেদেখায় নেকি। ধুতে ছোৱালীবোৰকৰ কথা কৈছোঁ, কাঁহী বাতি ধুতে আৰু অলপ দিনৰ পিছত ল'ৰা ছোৱালী কাপোৰ কানি ধুতে আৰু ল'ৰাবোৰক দিন হাজিৰা কৰোঁতে জীৱনবোৰ গুচি যাব আৰু বিশ্ববিদ্যালয়তো পোৱা নাযায় যিটো শিক্ষা আমি ইমান সৰুতে আমি পালোঁ, কাৰণ অভাৱে সকলো শিকাই থৈ যায়। না লাইক কৰিব, না ছাবস্ক্ৰাইব কৰিব, না কিবা কৰিব, কাৰণ আমাৰ ভিডিঅ' যাব ক'লৈ নাযায়। দুই এজন বচা বচা মানুহে চাব, চাই পেলাই ভিডিঅ'টো কাটি থৈ দিব। এই ছোৱালীজনী মুখৰ ফৰফৰণি। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে। আজি মই কথা ক'ব ওলাইছোঁ নিউজ চেনেলবোৰৰ ওপৰত। আৰু নিউজ চেনেলবোৰেকে জাহান বানপানী উঠে, একদম কেনেকৈনো গম পায় তেওঁলোকেহে জানিব। আৰু তাতে চাই থাকে নেকি, মাথাৰিতে বহি থাকে, তেওঁলোকেহে জানিব। জাহান ভঙাৰ লগে লগে, জাহান গাঁওবোৰ ডুবাৰ লগে লগে তেওঁলোক আহি পাই যায়হি আৰু মানুহখিনিক সোধেহি আপোনালোকে খবৰ দিছিলে নে নাই দিয়া। তাৰে এজন সাংবাদিকক ক'লে বোলে আমি চৰকাৰকো জনাইছিলোঁ আৰু আপোনালোকৰ মাধ্যমৰো কেইজনমানক মাতি আনি পেলাই প্ৰচাৰ চলাইছিলোঁ, কিন্তু কোনো কাম নকৰিলে। কৰিব ক'ৰ পৰা? আপোনালোকে প্ৰচাৰটোতো বহুত দীঘলীয়াকৈ চলোৱা নাই, অকণমানকৈ দেখুৱাই আৰু থৈ দিয়ে। সেইকাৰণেতো আমিয়ে গম নাপালোঁ, সাধাৰণ ৰাইজে। মন্ত্ৰী MLA ক'ত গম পাব আৰু মাথাউৰি ক'ত নিৰ্মাণ কৰিব? এতিয়া একদম আপোনালোকে দাইল আলু গুটি পালে নাই, চৰকাৰে সহায় কৰিছে নাই, সেইবোৰ সুধিবলৈ পাই গ'ল লৰালৰিকৈ গৈ পেলাই। আপোনালোকৰ সঁচাকৈ অকণো কাম বোলা বস্তুটোৱে নাই। কাম মানে যিখিনি সময়ত আপোনালোকে যোনটো কাম কৰিব লাগে, সেইটো কাম আপোনালোকে আজিলৈকে কৰিয়ে পোৱা নাই বুলি ক'লেও ভুলহে হ'ব। আৰু চাওক, আপোনালোকে প্ৰচাৰ এতিয়া একদম বানপানী উঠোঁতে একদম 4-5 দিন যেতিয়ালৈকে পানী নুশুকায় তেতিয়ালৈকে আপোনালোকে দেখাই থাকিব। বানপানী নুঠা, মাথাউৰি নভঙা আগত আপোনালোকে কিয় ভিডিঅ' নবনায় সেইটো মোক কওক। সেইটো যদি আপোনালোকে কমেও 4-5 দিন, এসপ্তাহ 2 সপ্তাহ প্ৰচাৰ চলায়, যেনেহ'লেও মন্ত্ৰী বিধায়কে চাব। আমি সাধাৰণ মানুহে প্ৰচাৰ চলালেও আমাৰ কথাত কোনো গুৰুত্ব নিদিয়ে, কাৰণ আমাৰবোৰকৰ পাৱাৰ নাই, কাৰণ আমাৰবোৰকৰ ভিডিঅ' লাখ মানুহে নাচায়, সেইকাৰণে আমাৰ কথা গুৰুত্ব নাই। আমি লাগিলে যিমানে ৰাইট কথা নকওঁ, আপোনালোকে ভুল কথা ক'লেও চবেই শুদ্ধ বুলিয়ে মানি ল'ব। আজিকালিতো প্ৰায়ভাগ মানুহে নিশ্চয় বাদ দিছে আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকে দেখাবলগীয়া বস্তুবোৰ নেদেখাবলগীয়াবোৰহে দেখাই থাকে। পুলিচটো একেবাৰে বুঢ়া পৰিলে, ক'ত পৰিলে, কেনেকৈ পৰিলে, তেওঁ বেহুচ হৈ আছিলে, ক'ৰ পৰা তোলাই নিলে, কোন হস্পিটেলত ভৰ্তি কৰিছে, সকলোখিনি আপোনালোকে দেখায়। আৰু গুৱাহাটীৰ য'ত যি সমস্যা, সাধাৰণ পানী, তেওঁলোকৰ ডাঙৰ বিল্ডিং বনোৱা মানুহখিনিয়ে যধে মধে ঘৰ দুৱাৰ বনোৱাৰ ফলত হয় তাত পানী, সেইবোৰ বাতৰি আপোনালোকে গুৱাহাটী বাতৰি দেখাই তত নাপায়। আমাৰবোৰক সৰু সৰু জিলাবোৰক আপোনালোকে ক'ত দেখাব? গুৱাহাটীৰ সমান ইমান ফেমাছ নহয়তো, সেইকাৰণে চাগে নেদেখায় নেকি, ঠিকানে নাই। আৰু গুৱাহাটীৰ মানুহবোৰৰ নিচিনাকৈ আমাৰবোৰ মানুহে পইচা দিব নোৱাৰে নহয়। ৰাস্তা পদূলি আমাৰ স্কুলীয়া ৰাস্তাটো গম পায়নে? আঁঠু বোকা এতিয়াও একেটা পৰ্যায়তে আছে। আমি যি কষ্টত স্কুললৈ যাওঁ, মাক কওঁ মই বোলো নিউজ চেনেলে আমাৰনো এই ৰাস্তাটো কেলেনো বোলো নুঠাইনো। তাৰপিছত তেতিয়া কৈছে নিউজ চেনেলে হেনো পইচা দিলেহে বাতৰি কৰে। আমাৰ সাধাৰণ গাঁৱলীয়া মানুহ খাবলৈকে পইচা নাই, দিন হাজিৰা কৰি খাওঁ, তেনেকুৱা মানুহে বাৰু নিউজ কৰিবলৈ ক'ত পইচা পায় এক্সট্ৰাকৈ। তেনেকুৱা ফলতে চাগে আমাৰ গাঁৱৰ মানুহবোৰৰ অৱস্থাবোৰ আগৰ দৰেই হৈ আছে। বান আহি যায়, ঘৰ দুৱাৰ ভাঙি যায়, ঘৰ দুৱাৰ ভাঙি যোৱাৰ পিছত আকৌ বনাই কৰি লৈহে আকৌ বান আহে, আকৌ ভাঙে। তেনেকৈ হৈ থাকিলে আমাৰ বাৰু অসমখন অৰ্থনৈতিক দিশত ধনী হ'বনে? আমাৰ ল'ৰা ছোৱালীবোৰ বাৰু পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িবনে? নাবাঢ়ে। আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ, গাঁৱত থকা ল'ৰা ছোৱালীবোৰ বিৰাট পঢ়া শুনা চোকা, কিন্তু সুবিধা নাপায় পঢ়িবলৈ, সুবিধা নাপায়, এখন ভাল স্কুলত পঢ়িবলৈ নাপায়, আৰু মাক দেউতাকে তেওঁলোকক সুবিধা দিব নোৱাৰে। খেলৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালীবোৰ আগুৱাই। এতিয়া আমি কিমান প্ৰতিভা আমাৰ ভিতৰত সোমাই আছে, কিন্তু সেই প্ৰতিভাৰ বিকাশৰ এটা সুবিধা আমি নাপালোঁ, যাৰ ফলত আমি ঘৰতে বহি বাচন কাঁহী বাতি ধুই থাকোঁতেই থাকি গ'লোঁ। চাগে কিমানখিনি গাঁৱত মন্ত্ৰী MLA ভাল খেলুৱৈ তেওঁলোক আছে, কিন্তু কোনে গম পায় তেওঁলোকৰ ভৱিষ্যত তেনেকেই কাঁহী বাতি
ধুওঁতে ছোৱালীবোৰৰ কথা কৈছোঁ, কাঁহী বাতি ধুওঁতে আৰু অলপ দিনৰ পিছত ল'ৰা ছোৱালী কাপোৰ কানি ধুওঁতে আৰু ল'ৰাবোৰ আকৌ দিন হাজিৰা কৰোঁতে জীৱনবোৰ গুচি যাব। আৰু নিউজ চেনেলবোৰকে সমাজৰ বিষয়ে যদি আপোনালোকে অকণমান ভাবে এতিয়া সময় পাৰ হৈ যোৱা নাই, এতিয়া আপোনালোকে কাম কৰিব পাৰে নিজৰ প্ৰচাৰৰ মাধ্যমৰ জৰিয়তে লাখ লাখ মানুহলৈ আপোনালোকে এখন গাঁৱৰ সমস্যা, এখন জেগাৰ সমস্যা, এখন জিলাৰ সমস্যা দাঙি ধৰিব পাৰে, চৰকাৰৰ আগত উলিয়াই দিব পাৰে। প্ৰকৃত স্বৰূপটো তেওঁলোকৰ কৰ্মৰ বিষয়ে কেনেকুৱা ধৰণৰ কাম কৰে সেইখিনি দাঙি ধৰিব পাৰে। কাৰণ আমিবোৰকে সাধাৰণতে ভিডিঅ' বনালেও কোনো চোৱা মানুহ নাই, না ভিউজ আছে ভাল, না কিবা আছে, না চৰকাৰৰ ওচৰত আমাৰ এই ভিডিঅ' পাব, এনেও নাপায়। এতিয়া আপোনালোকে চাইছে, না লাইক কৰিব, না ছাবস্ক্ৰাইব কৰিব, না কিবা কৰিব, কাৰণ আমাৰ ভিডিঅ' যাব ক'লৈ নাযায়। দুই এজন বচা মানুহে চাই পেলাই ভিডিঅ'টো কাটি থৈ দিব, এই ছোৱালীজনী মুখৰ ফৰফৰণি। সেই তেনেকুৱা কথা নহয়। আমি বানত ভুক্তভোগী। আমাৰ ঘৰতে 40-50 জোপামান পাণ আছিলে, কিন্তু এতিয়া এজোপাও নাই, কাৰণ বানত সকলোবোৰ মৰি গ'ল। তেনেকুৱা বহুতো মানুহ আছে। সেইকাৰণেহে কৈছোঁ, মুখৰ ফৰফৰণি নহয়, আমি জীৱনত পাইছোঁ সেইকাৰণে ক'ব পাৰিছোঁ। মানুহৰ অভিজ্ঞতাইহে মানুহক কথা ক'বলৈ শিকায়। যিটো জ্ঞান মানুহৰ অভাৱ অনাটনে যিটো শিক্ষা দিয়ে, সেইটো শিক্ষা মহাবিদ্যালয় বিশ্ববিদ্যালয়তো পোৱা নাযায়। যিটো শিক্ষা আমি ইমান সৰুতে আমি পালোঁ, কাৰণ অভাৱে সকলো শিকাই থৈ যায়। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে যদি মোৰ কথাবোৰ ভাল পালে বা মই কোৱা কথাবোৰ উচিত কথা বুলি আপোনালোকে ভাবে, নিশ্চয় লাইক